গাইজ ফাৰ্ষ্টত দুটা ভিডিঅ'ত মাত্ৰ অলপ ভিউজ আহিছে, তাৰপিছত নাই। তো অলপ দুখ লাগে গাইজ, ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ তাৰপিছতো ভিউজ নাহে, আপোনালোকে নাচায়, দুখ লাগে গাইজ। ইমান কষ্ট চাওক গাইজ, ভিডিঅ' বনোৱাৰ পিছত এডিট কৰিব লাগিল, এডিট কৰাৰ পিছত 1 GB ডাটা শেষ কৰি আমি আপলোড কৰোঁ ভিডিঅ'টো, তাৰপিছতো আপোনালোকে নাচায় গাইজ, নিজে নাচাই হ'লেও ভিডিঅ' আপলোড কৰোঁ, গম পাইছেনে? তাৰপিছত আপোনালোকে কিয় নাচায় চাবচোন গাইজ। তো এতিয়া চকত যাই আছোঁ, মানে মানুহ আহি আছে, মানুহবোৰ বোলে কিবা ফৰ্ম ফিল আপৰ কাম আছে বোলে, কলেজত যাব এতিয়া নতুনকৈ, মানে 2 বছৰমান গেপছ দিলাক, তাৰপিছত এতিয়া কলেজত যাব মানুহবোৰ এতিয়া নতুনকৈ। তো ফৰ্ম ফিল আপ কৰিব যাওঁ তাৰে গাইজ বলক। এবাৰ ছাৰৰ ডকুমেণ্টছ এটা লৈছে, এইবাৰ পঢ়িব মানে ছাৰে, ছাৰ এইবাৰ BA কমপ্লিট কৰিবি মানে না, BA কমপ্লিট কৰাৰ পিছত বিয়া কৰিবি। ছাৰে মানে গহীন হৈ আছে, কিয় ইয়াৰ মানে মোবাইলটো নাই আজিকালি, মোবাইলটো মানে হেৰি হৈ আছে, অলপ ডেড হৈ আছে না। চেক্সি বয় গাইজ, এইটো দোকানত কাম কৰি আছে, এইটো চাই চাৰ্জ দিয়ে, তাক কমেণ্ট কৰি দিবি দেই। ये है पान कार्ड, सब एड्रेस আছে ইয়াৰ। एड्रेस है मेरा, वो गलत है। বাহ বঢ়িয়া লাগে দিছি চাওঁ, বঢ়িয়া লাইটিং আছে। দে কি কবি, আজিতো ফৰ্ম ফিল আপ হ'ল, এতিয়া পঢ়িবি, ভালকৈ পঢ়িবি, ব্যস্ত ওলাক। কিবা খোৱাই নিছি মোক এই সেই খুচিতে দিয়ক তেনেকৈ।